তোমালোকে বাৰু হামুগলৈ আহি পাইছে নাই? কমেণ্ট এটা কৰি ক'বাচোন। এতিয়া মই মোৰ ঘৰটো এৰি হাবুগলৈ যাবলৈ বাৰে বাৰে টাটা কৰি যাবলৈ ওলালো। মাহী, মোৰ ভাগৰে লাগিছেচোন, তুমিয়ে কোৱা। হয় নেকি? ময়ে কওঁ নেকি? মোৰ মাতটো আকৌ মানুহে শুনি বেয়াই পাই চাগে, গম পোৱা নি? নাপাই দিয়া, তুমিয়ে কোৱাচোন আজি। কৈ দিওঁ আৰু তুমি কৈছা যেতিয়া। তুমি এইবোৰ শুনি নাথাকিবা দেই, মই কথাখিনি কৈ লওঁ, ঠিক আছে নি? ঠিক আছে। তুমি আকৌ হাবুঙত উৎপাত কৰাখিনিও মই কৈ দিম আজি, হ'ব নি নহ'ব? নহ'ব। কিয় নহ'ব? তুমি যে হাবুঙত ইমান উৎপাত কৰিলা, মানুহৰ লগত ফটো নামাৰিলা যে, মই চব কৈ দিম আজি। নক'বা না, নহ'লে বেয়া পাম আকৌ। বেয়া পালেও বেয়া পাবা। মই আকৌ হাবুঙৰ ভিডিঅ'টো বহুত দিন হ'ল নহয়, 15 তাৰিখে কৰা, কিন্তু আপলোড কৰা নাছিলোঁ, এডিট কৰিবলৈ থাকি গৈছিলে। তুমি অকল শুই থাকিলেনো ক'ত এডিট কৰিব পাবা? হয় নেকি? তোমাক পঢ়িবলৈ দিলে নপঢ়া? যোৱা পঢ়াগে যোৱা। মই শুই থকা দেখিলে তাই। সেইদিনাখন যে হাবুঙত ইমান মানুহ হৈছিলে দেই। লগতে ইমান ডাঙৰকে ৰ'দ দিছিলে। সেইকাৰণে পঢ়া ভাগৰ লাগিলে আকৌ। ফটো মাৰিবলৈ নি? হাবুঙত যে তুমি ইমান বস্তু লাগে কৈ আছিলা, এই মানুহজনৰ পৰা বস্তু কিনোতে মই কেছ পইচাও দিলোঁ, আকৌ ইভাগে অনলাইন পে'মেণ্ট কৰিবলৈ আকৌ নেটৱৰ্ক নাছিলে, অনলাইন পে'মেণ্টটো কৰি দিলোঁ, 100 টকাটো এনেই গ'ল। অনলাইন পে'মেণ্টৰ পইচাটো পিছত ঘৰত আহি নেটৱৰ্ক পোৱাৰ পিছত তুলুংকৈ গুচি গ'ল। এনেই মোৰ 100 টকাটো লোকচান হৈ গ'ল নহয়, দেখিলানি তুমি? মাহী, একো নহয়, 1 টকাহে হাবুঙৰ মাহত এৰি দিয়া। 100 টকাটো হাবুঙৰ নামত এৰি দিব লাগে। তথাপিও তুমি বস্তুবোৰ দেখিলে ইটো লাগে সিটো লাগেনো কেলৈ কৰি থাকিব লাগে? দুষ্ট ছোৱালী নেকি তুমি? মোৰ ঘৰত ইমানকে খেলা বস্তু নাই আকৌ। ৰাম, ইমানকে খেলা বস্তু থকাৰ পিছতো আৰু লাগে? ধেৎ তেৰি। মাহী, হাবুঙত বাৰু ইমান মানুহ কেলে হয়? মই উশাই নাপালো সেইদিনাখনি। আমি যেনেকে এতিয়া হাবুঙলৈ গৈছিলোঁ সেইদিনা, তেনেকে বহুত মানুহ আহে, মানে হাবুঙত মানুহৰ মনৰ আশা পূৰণ হয় বোলে। আমি যেনেকৈ এতিয়া কুকুৰা কৰিছিলোঁ, বহুত মানুহে কুকুৰা, হাঁহ, ছাগলী বহুত মানুহে মনৰ আশা পূৰণ হ'বলৈ আগ কৰি থয়, আৰু সেইবাবে তেওঁলোকো আহিছে আকৌ। দেখিছা নাই কিমান মানুহ? তুমি আকৌ ফটো নামাৰিলা, মানুহবোৰে বেয়াই পাইছে চাগে তোমাক, গম পোৱা নে? মোক কোনেও বেয়া নাপায়, মই সৰু ছোৱালী, মোক চবে ভাল পায়। হয় নেকি? চাওঁ বাৰু তোমাক ভাল পায় নি বেয়া পায়, কমেণ্ট এটা কৰি ক'ব দেই, ৰাজলক্ষীক ভাল পায় নি বেয়া পায়। পিছে তুমি সেইদিনাখন কিয় ভিৰৰ মাজত ইমানকৈ কান্দি আছিলা? চব মানুহে যে হাতত কুকুৰা লৈ আছে, মোৰ যে কুকুৰালে ইমান ভয় লাগে। হয় নেকি? কুকুৰালে বাৰু মানুহে ভয় কৰে নি? আৰু হয়ো, ইমান মানুহ একদম সোমাবই নোৱাৰি, চাওকচোন ইমান ভিৰ। মাহী, মই এতিয়া পিঠা বনাব দেই, হ'ব তুমিয়ে কোৱা। তুমি এইবোৰ লেতেৰা কৰি নাথাকিবা, ফুলেদি পিঠা বনাই নি ক'ৰবাত? এনাই যে দেখিলে তোমাক মাৰিব দেই এইখন মানুহ। আৰু এতিয়া আমি খানাতলীলৈ গ'লোঁ দেই ৰাইজ, আপোনালোকক ভালকৈ আজি কোৱাই নাই নহয় কথাবোৰ। খানাতলীলৈ গৈছোঁ জেগা বিচাৰিবলৈ, সেৱা সৎকাৰ কৰি লৈ, আৰু চবেই মিলি একদম চাহ একাপ খাই লওঁ বুলি ল'লোঁ। আৰু ভাগৰো লাগিছে, ৰ'দো দিছে সেইদিনাখন, মানুহ দুনুহৰ মাজত, ভিৰৰ মাজৰ পৰা ওলাই আহিলে কেনেকুৱা লাগে আৰু। এয়া সকলোৱে মিলি চাহ খাই ল'লোঁ। মানুহৰ পৰা জেগাই নাই হাবুঙত, আপোনালোকেও আহিব, বহুত ভাল লাগে মনটো। এতিয়া মই খানা খাব লৈছোঁ দেই, মানে মই মাংস নাখাওঁ দেই, মাংস খালে নহয় মোৰ একদম লেট্ৰিন টান হয়। এই বা কেইজনীৰ লগত তুমি কেলে ভালকৈ ফটো নামাৰিলা? মাহী, মোৰ বোলো ভাগৰ লাগিছিলে আকৌ। ভাগৰ লাগিলে বুলি তুমি কি মাৰিব নালাগে নি? বা কেইজনীয়ে তোমাক যদি বেয়া পায়, তোমাৰ যদি ভিডিঅ' আৰু নাচায় কি হ'ব তেতিয়া? কি হ'ব কোৱাচোন তুমি? বেয়া। সেইকাৰণে আজিৰ পৰা মাৰিবা নি নামাৰা? মাৰিম। এয়া এটাই মাংস বনাই আছে দেখিছা? মানে সাজ খাবলৈ মাংস ভাজি আছে, মাত লাগি ধৰিছেগৈ শুন মানুহ, গম পোৱা নে? ৰাতিপুৱা চাহ অকণে খোৱা। এয়া বন্ধাকবিৰ লগত কিমান গাল জলকীয়া দি পিনি ভাজি আছে, চোৱাচোন এপাই। আৰু ৰাজলক্ষীয়ে মাংস নাখায় দেই, আমিহে খাম। এয়া তেল পকিলে নি নপকিলে দিয়ে দিলে নহয়। আমি মানে সাজৰ লগত খাবলৈ ব্ৰইলাৰ মাংসৰ বনাইছে, আৰু ভাতৰ লগত খাবলৈ লোকেল কুকুৰা। আৰু ৰাজলক্ষী কিবা মুখত লাগি আছিলে, মই মোহাৰি আছোঁ। এয়া গোটেই মানুহবিলাক সাজ খোৱাত ব্যস্ত, আৰু হাবুঙলৈ আহিলে সাজ খাবই মানুহে, নে কি কোৱা মানুহ? হয় নাই কোৱা? নহয়। তুমি সাজ খোৱা মানুহক ভাল পোৱা নে বেয়া পোৱা? বেয়া পাওঁ। সাজ খালে বেয়া পোৱা নি? কেলে বেয়া পোৱা?
সাজ খোৱা মানুহক লৈ একদম খং উঠি যায় কি বুলি কওঁ মই সাজ খোৱা মানুহক একদম আঁঠু খুৱাম ডাঙৰ মানুহক আঁঠু কঢ়াম বুলি ক'ব পাৰে নি নাপায় মই সাজ খোৱা মানুহ হ'লে খং উঠি যায় আকৌ কি বুলি খং উঠি যায় নো ইমান যে মানুহৰ সাজ খাইছে সেই বুলি খং উঠি যায় অ' ৰাম মাই অ। সেইদিনা খালি মই বগৰী খাওঁ কৰিলোঁ ইমানকে কিয় চিগিলি দিলা মোক অঁ তুমি বগৰী খোৱাহেঁতেন তোমাৰ কাহ হ'লহেঁতেন নাই বগৰীখিনি একদম কেঁচা হৈ আছে কেঁচা বগৰী সৰু ল'ৰা ছোৱালীয়ে খালে কুহুক হ'ব তুমি ইমান কাহিয়ে থাকা আকৌ বগৰী খাই আৰু কাহ হ'লহেঁতেন বেয়া পাইছোঁ যোৱা তোমাক বেয়া পালে হ'ব নেকি তুমি যে ভাত পানী ভালকৈ নাখালা উৎপাত কৰি ফুৰিছা আৰু কি জানেনে গাইছ আমাৰ ওচৰলৈ আকৌ একদম বেপাৰীকেইটা আহি আমাৰ ওচৰতহে ৰয়হি কাৰণ ৰাজলক্ষী আৰু আমাৰ ডাঙৰ বাৰ ছোৱালীজনী অকল মানে তালৈকে যায় বস্তু কিনিবলৈ সেয়া চাওকচোন আপোনালোকে একদম অকল তালৈকে দৌৰি থাকে আৰু জানেই যে সৰু ল'ৰা ছোৱালীয়ে যে লগা বস্তুটো দিবই লাগিব বুলি কান্দিব বুলি জানেই যে বেপাৰীবোৰো বহুত টেঙৰ আছে মানে মোৰ পাপাহে ভাতো নাখায় মাংসও নাখায় হয় নেকি তেওঁ বিলনীয়া কৰি থাকিলে দেই সেইদিনাখন তেওঁ ডিমেই দি ভাত খাই আহিছে আৰু এয়া ৰাজলক্ষীৰ মাক আমাৰ ডাঙৰ বা সকলোৱে মিলি পূৰা সাজ খাই আছে ৰাজলক্ষীক চাওকচোন এই বাইদেউ কেইজনীয়ে পেপা এটা দি পিনি ফটো মাৰিবলৈ তেলিয়াই আছে তথাপিও তাই ভালকৈ নামাৰে ফটো ইমান যে দুষ্টামি তাইৰ ভাগৰ দেই অৱশেষত হাবুঙত আকৌ ধুনীয়াকৈ ফটো কেইখনমান তোলাম বুলি গ'লোঁ ৰাজলক্ষীহঁতক ৰাজলক্ষী একদম উৎপাত কৰি ফুৰিছে ক'তনো মাৰিব ফটো তাই নহয় হাবুঙলৈ গৈ পিছে কেনেকুৱা লাগিলে তোমাৰ বহুত ধুনীয়া লাগিলে দেই মাহঁতৰ লগত কিয় ফটো মৰা নাছিলা ভালকৈ ইনে আকৌ হ'ব থোৱাহে আজিলৈ বাই বাই দে গাইজ